অস্তিত্বৰ সংকটত চিৰচেনেহী ভাষা জননী। ধনী লিপি আৰু ব্যাকৰণ সমৃদ্ধ ৰাজ্যিক ভাষাৰূপে স্বীকৃত অসমীয়া ভাষা আজি মুমূৰ্ষ। জাতি মাতি ভেটিক প্ৰতিনিধিত্ব কৰা নান্দনিক অসমীয়া ভাষা সংকটৰ গৰাহলৈ ঠেলি দিলে কোনে? লোকপিয়লৰ তথ্য অনুসৰি অসমত হ্ৰাস পাইছে অসমীয়া ভাষী লোকৰ সংখ্যা। নামনি মধ্য অসম আজি পমুৱা মুছলমান অধ্যুষিত। 1971 চনত অসমীয়া ভাষী আছিল 60%, আৰু 2011 চনত অসমীয়া ভাষীৰ সংখ্যা 48%। আন কিছু মন কৰিবলগীয়া তথ্য: বৰপেটাত হিন্দুৰ সংখ্যা 29.11%। ইয়াৰ বিপৰীতে মুছলমানৰ সংখ্যা 70.74%। গোলকগঞ্জত হিন্দু 50%, মুছলমান 50%। সৰভোগত 70,000ৰো অধিক মুছলমানৰ বিপৰীতে হিন্দু মাত্ৰ 60,000হে। বৰাক উপত্যকাতো হিন্দু 51%, মুছলমান 49%। চেঙাত হিন্দুৰ সংখ্যা মাত্ৰ 16%। ইয়াৰ বিপৰীতে মুছলমানৰ সংখ্যা 84%। হাজোত মুছলমানৰ সংখ্যা 89.8%ৰ বিপৰীতে হিন্দুৰ সংখ্যা মাত্ৰ 10%হে। আনফালে ছয়গাঁৱত এটা দশকত 5%ৰ পৰা 95%লৈ বৃদ্ধি হৈছে মুছলমানৰ সংখ্যা। এই অস্বাভাৱিক পমুৱা মুছলমানৰ সংখ্যা বৃদ্ধিয়ে অসমীয়া ভাষাক অন্ধকাৰত পেলোৱা নাইনে? বৰ্তমান সকলোৰে জ্ঞাত যে এই পমুৱা মুছলমানে অসমীয়া ভাষা ব্যৱহাৰ নকৰে। চৰকাৰ, দল সংগঠনসকলেও স্বকীয় ভাষাৰ প্ৰতি দায়বদ্ধ নহ'লে হেৰাই যাব নেকি আমাৰ ভাষা জননীৰ অস্তিত্ব?